দৰং জিলাৰ সাহিত্য সভাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে। চিপাঝাৰ সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা অধিৱেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ লৈ বিশিষ্ট লেখক ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যই। মুকলি সভাত চিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই জিলা সাহিত্য সভাৰ পত্ৰিকা আৰু কবিতা পুথি ভগ্নদূত উন্মোচন কৰে। দুকুৰি কবিতাৰে সমৃদ্ধ ভগ্নদূত নামৰ কবিতা পুথিখন যুটীয়াভাৱে প্ৰস্তুত কৰিছে কবি তথা প্ৰাগ নিউজৰ ভিডিঅ' এডিটৰ নিলয় নীলিম ডেকা আৰু SSBত কৰ্মৰত যুৱক কবি কন্দৰ্প নাথে। প্ৰথমতে দৰং জিলা সাহিত্য সভাক ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকে আমাৰ এই কিতাপখন প্ৰকাশনৰ যি দায়িত্ব ল'লে, এই গধুৰ দায়িত্ব লৈ আমাক যথেষ্টখিনি উপকৃত কৰিলে। ভগ্নদূত কাব্য সংকলনখিনি এখনেই আজি উন্মোচন কৰা হ'ল। সেইখনত আমি কন্দৰ্প নাথ আৰু মই দুকুৰি কবিতাৰে কবিতা পুথিখন সজাইছোঁ। আশা কৰোঁ সকলো ৰাইজে আদৰি ল'ব। উন্মোচন কৰিলে চিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াদেৱে।